নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক দেখুৱাবলৈ লৈছো এখন উপস্বাস্থ্য কেন্দ্ৰ। আমাৰ গাঁৱৰ এখন স্বাস্থ্য কেন্দ্ৰ মোৰ ঘৰৰ মুখৰ পৰা ওলাই আহিয়ে পায় আৰু তাৰ চাইডতে আছে আপোনাৰ এখন অংগনবাদী স্কুল। আৰু অংগনবাদী স্কুলখন উপস্বাস্থ্য কেন্দ্ৰখনতে বহু ৰাতিপুৱাৰ পৰা মই ওলাই যাওঁতে সোমাই যাওঁতে দেখো বহু কণ ল'ৰা ছোৱালী আহে আৰু গৰ্ভৱতী মহিলাও আহে ইয়াৰ চিকিৎসাৰ কাৰণে। সেইকাৰণে ইয়াত এবিধ মাৰাত্মক উদ্ভিদ গজিল পাৰ্থেনিয়াম নামৰ এই উদ্ভিদবিধ। আজি লগৰ মোৰ বন্ধুসকল টনি আহিল, ৰাজেনো আহিল, এওঁলোকে মিলি ক'লে যে এই পাৰ্থেনিয়াম নামৰ উদ্ভিদবিধ নোহোৱা কৰি দিব লাগিব। এইবিধ চাওক, সৰু সৰু এই ফুলবিধ মই 2-3বাৰ ভিডিঅ' দিছো, কিন্তু এই ফুলবিধ ইমান মাৰাত্মক নহয়। ইয়াৰ এটা ফুল কৰবাত পৰি যায়, বহু পুলি হৈ যায়। গোটেই ফুলখিনি কেনেকুৱাকৈ হৈ গ'ল চাওকচোন, মানুহ সোমাব নোৱাৰা হৈ গ'ল এই উদ্ভিদবিধৰ। এতিয়া শুকাই পেলাই গৈছে যে ইয়াত ফুল হ'ব, ইয়াত কেনেকুৱাকৈ হ'বলৈ ধৰিছে। এইবিধ দেখিছে এতিয়া যে এই ফুলবিধ শুকাব নহয়, শুকাই পেলাই ইয়াৰ গুটিবিধে যে বহুত কাল ৰূপ ধাৰণ কৰিব। এতিয়া এইবছৰ যিমান হ'ল অহা বছৰলৈ আৰু বহুত হ'ব। ইয়াত ৰাস্তাটোৰ কাষেদি কিমান হৈ গ'ল চাওকচোন। মই বহুবাৰ ভিডিঅ' কৰিছিলো এই গছবিধ নোহোৱা কৰিব লাগে, কিন্তু পৰা নাই। এই মাৰাত্মক গছবিধ যদি হয় নহয়, আপোনালোকে গাঁৱে ভূঞৰ পৰা নোহোৱা কৰিবলৈ চাবচোন, কাৰণ এইবিধ একদম বহুত এবিধ উশাহ নিশাহ লওঁতে অলপ সমস্যাৰ সৃষ্টি হ'ব। এনেকুৱা মাৰাত্মক বেমাৰ কিছুমানৰ সৃষ্টি হয়। আৰু আমাৰ এই জেগাটো হৈ গ'ল আপোনাৰ কণ ল'ৰা ছোৱালী লগ হয়। কিহৰ কাৰণে? এখন হৈ গ'ল আপোনাৰ অংগনবাদী স্কুল আৰু এখন হৈ গ'ল উপস্বাস্থ্য কেন্দ্ৰ। উপস্বাস্থ্য কেন্দ্ৰটো পলিঅ'ৰ বেজী দিবলৈ কণ ল'ৰা ছোৱালী গোট খায় আৰু অংগনবাদীটো কণ ল'ৰা ছোৱালী গোট খায়। ল'ৰা ছোৱালীয়ে ৰাতিপুৱা ফুল বুলি যদি ছিঙি গাত লয় নহয়, লগে লগে খজুলিৰ সৃষ্টি হয়। সেইকাৰণে এই গছবিধ নোহোৱা কৰিব লাগিব। আমাৰ গোটেই কেইজন এনেকৈ লগ খাওঁতে ক'লে যে আমাৰ উপস্বাস্থ্য কেন্দ্ৰটোত এনেকুৱাকৈ বহুত পাৰ্থেনিয়াম নামৰ উদ্ভিদ হৈ গ'ল, তাৰপিছত চাফা কৰি দিম তাক। আৰু আপোনালোককো এটা অনুৰোধ কৰিব বিচাৰিম, যদি এই গছবিধ আমাৰ ওচৰে পাজৰে হৈছে ন, এনেকৈ গোট খাই পেলাই আপোনালোকে নোহোৱা কৰি দিবচোন, কাৰণ আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে এবিধ বহুত বেয়া গছ এবিধ গজি গ'ল। ৰাস্তা পুৰা চানি ধৰিলে, যেনিয়ে যাব আপোনালোকে এইবিধ গছেই পাব। এনেকৈ পেলাই গোটেই নেশ্যনেল হাইৱে কাণত সেই ডিঙাচুবুৰী ৰাস্তাটোৰ পৰা এনেকৈ ওলাই আহি পেলাই আপোনালোকৰ এই চাব চেণ্টাৰটো আছিলে। এই জেগাটোতে ইমানবোৰ পাৰ্থেনিয়াম গছ হ'ল নহয়, কণ ল'ৰা ছোৱালীৰ কাৰণে আৰু মাৰাত্মক। কিহৰ কাৰণে? এইটো শ্বাস প্ৰশ্বাসজনিত ৰোগ কিছুমান হয়। সেইকাৰণে এই গছবিধ আজি নোহোৱা কৰি দিব লাগিব। বহু কষ্ট কৰে, ৰাজেনেও বহুত ডাঙৰ কাম নকৰে, সিও বেচাৰ বেপাৰ দিয়ে, কিন্তু সিও আগবাঢ়ি আহিছে যে এই গছবিধ আজি চাফা কৰিব লাগিব। আৰু তেওঁ আগবাঢ়ি আহিছে, সকলো আগবাঢ়ি আহিছে, এই ফুল গছবিধ চাফা কৰিব লাগিব, নোহোৱা কৰিব লাগিব। সেইকাৰণে আপোনালোকে পাৰ্থেনিয়াম নামৰ ফুল গছবিধ নোহোৱা কৰিবলৈ যত্ন কৰকচোন, আমি সকলো মিলি পেলাই। বহুত মাৰাত্মক ৰূপত হৈ গ'ল, বহুত কটাটো বহুতেই অসম্ভৱ হৈ গৈছে, বহুত চানি ধৰিলে না গছবিলাকে, এনেকুৱাকৈ হৈ গৈছে। বা আচৰিত, কিমান কাটিব। অকণমান হ'লেও পৰিষ্কাৰ কৰা যত্ন কৰা হৈছে, এয়া লাগি আছে, কৰি আছোঁ। গাঁৱৰে বন্ধু বান্ধৱ কেইজন মিলি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ কৰিবলৈ, কৰিও আছোঁ। বহুতখিনি কাটিলোঁ বাৰু। তেওঁ আপোনালোকক আৰু এটা শেষত অনুৰোধ কৰিছোঁ, একে উন্মুক্ত হৈ আছে, একো ভেটা নাই, একো ফুটা নাই, আৰু দুটা ইমান সৰু সৰু ল'ৰা ছোৱালী গোট খোৱা অনুষ্ঠান আছে। সেইকাৰণে আপোনালোকে ব্যৱস্থা কৰি কিবা তাঁতি এখন ভেটা আৰু ৱালৰ অকণমান ব্যৱস্থা কৰি দিব। এই অনুষ্ঠানটোৰ ছাইডতে লাগি থকা গাভৰু ব্লকত আপোনাৰ বহু মানুহ গোট খাই আৰু এইপিনেদিয়ে অহা যোৱা কৰে তেখেত বিষয়ববীয়াসকলে। এপাক এই জেগাটো চাই পেলাই আপোনালোকে এখন ৱাল নাইবা কিবা ভেটা কুটাৰ ব্যৱস্থা কৰি দিবচোন, যেন কণ ল'ৰা ছোৱালী ওলাই গৈ পেলাই ৰাস্তা গাড়ী আগলৈ নাযায়, তাকে এটা সুব্যৱস্থা কৰি দিব। এই পুখুৰীকেইটা আছে, সেই তাতো সেইদিনা এই পুখুৰীটোতে বহুত এটা দুৰ্ঘটনা হৈ গৈছিলে। সেইকাৰণে ওচৰতে এটা পুখুৰীও আছে, সেইকাৰণে আপোনালোকৰ দেখুৱাবলৈ যত্ন কৰিছোঁ। কণ ল'ৰা ছোৱালী আহি বহুত গোট খোৱা জেগা, কাৰণ এখন অংগনবাদী স্কুল আছে আৰু এখন আপোনাৰ চাব চেণ্টাৰ আছে, য'ত পলিঅ' খোৱা বহুত হৈ থাকে, কিন্তু এখন ভেটা জেওৰা নাই, জংঘলে আৱৰি ধৰিছে বিষাক্ত এই ফুলগছটোৱে। সেইকাৰণে আজি আপোনালোকক দেখুৱাই অনুৰোধ কৰিছোঁ, গাভৰু ব্লকখন আমাৰ ওচৰতে, পাৰিলে আমাৰ এই গাঁৱৰ এই চাব চেণ্টাৰটো আৰু অংগনবাদী স্কুলখনৰ অকণমান দয়া কৰি কিবা ৱাল এখনৰ ব্যৱস্থা, কিবা ভেটা এখনৰ ব্যৱস্থা কৰি দিবচোন, কণ ল'ৰা ছোৱালী যেন ওলাই গৈ ৰাস্তাটোলৈ ওলাই নাযায়। নেশ্যনেল হাইৱে কাণত ইমান উন্মত্ত হৈ আছে, কণ ল'ৰা ছোৱালী ঘপকৈ দৌৰি গুচি গ'লে বহুত এটা বিপদৰ সৃষ্টি হ'ব। সেইকাৰণে আপোনালোকক কাটৰে অনুৰোধ কৰিছোঁ, ভাল উচিত কিবা এটা লগাই দিবচোন, তাঁতি এখন ভেটা জেওৰা এখন হ'লেও। এতিয়া আমি গোটেইকেইজন মিলি অকণমান চাফা কৰাৰ চেষ্টা কৰিলোঁ বাৰু, ইমান কৰিবগৈ নোৱাৰে, নোহোৱা কৰিবগৈ নোৱাৰে। সেইকাৰণে আপোনালোকেও জনাবচোন কিবা ঔষধ দিলে যদি এবিধ গছ মৰি। আৰু এতিয়া আমাৰ চাফা কৰা হ'ল অকণমান হ'লেও,
এতিয়া আপোনালোকক তাকে দেখুৱালোঁ এই নেশ্যনেল হাইৱে কাণতে থকা স্বাস্থ্য উপকেন্দ্ৰটো আৰু অংগনবাদী স্কুলখনৰ অকণমান ভেটা কুটা কৰি দি পেলাই অকণমান নিৰাপদ কৰি দিবচোন কাৰণ বহু কণ কণ ল'ৰা ছোৱালী আহি গোট খায়হি সেইকাৰণে অকণমান ভেটা কুটাৰ ব্যৱস্থা কৰি দিব বহুত ভাল হ'ব সেইকাৰণে আপোনালোকক দেখুৱাই গ'লোঁ আৰু এই বিষাক্ত গছপুলিবিধ যদি হয় আপোনালোকৰ গাঁৱৰ পৰা নোহোৱা কৰিবচোন একেবাৰে নিষেধ কৰি দিব কাৰণ এইবিধ মাৰাত্মক এবিধ ফুলগছ হৈছে সেইকাৰণে আপোনালোকক আজি ভিডিঅ'টো দেখুৱালোঁ চাই যাব ধন্যবাদ নমস্কাৰ